নমস্কাৰ আজি আমি উপস্থিত আছো শাহিন ছাৰৰ লগত আৰু আজি আমি দুয়োজনে এটা অতি গুৰুত্বপূৰ্ণ টপিক লৈ আলোচনা কৰিম যেটো হৈছে মৌলিক অধিকাৰ ভাৰতীয় সংবিধানে ভাৰতবৰ্ষৰ নাগৰিকক মৌলিক অধিকাৰ প্ৰদান কৰিছে আৰু এই মৌলিক অধিকাৰসমূহ কি তাৰ তাৎপৰ্য সম্পৰ্কে আমি আলোচনা কৰিম কিন্তু তাৰ আগতে মৌলিক অধিকাৰনো কি তাৰ সংজ্ঞা সম্পৰ্কে আমি প্ৰথমতে এটা চমুকৈ আভাস লওঁ আহক মৌলিক অধিকাৰ হৈছে এনে কিছুমান অধিকাৰৰ সমষ্টি যিবোৰ মানুহৰ মৰ্যাদাপূৰ্ণ জীৱন যাপন অত্যাৱশ্যকীয় সংবিধানত বিধিবদ্ধ আৰু সংৰক্ষিত কৰা কিছুমান অধিকাৰসমূহ সংবিধানৰ ৩য় নং অধ্যায়ত সন্নিৱিষ্ট কৰা আছে সংবিধানৰ 12 নং অনুচ্ছেদৰ পৰা 35 নং অনুচ্ছেদলৈকে এই অধিকাৰসমূহ সন্নিৱিষ্ট কৰা আছে আৰু এই অধিকাৰসমূহ একাধিক অধিকাৰ স্বাধীনতাৰ অধিকাৰ শোষণৰ বিৰুদ্ধে অধিকাৰ ধৰ্মীয় অধিকাৰ শিক্ষা আৰু সাংস্কৃতিক অধিকাৰ আৰু সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ আৰু এই ছটা অধিকাৰসমূহ প্ৰথমত তিনিটা শাহিন ছাৰে আলোচনা কৰিব আৰু শেষৰ তিনিটা মই আলোচনা কৰিম আৰু এই আলোচনাৰ মাজত কোনে কিমান ভালকৈ আলোচনা কৰিব পাৰে আপোনালোকে কমেণ্টত জনাব আমি আপোনালোকৰ কমেণ্ট চাই আমাৰ ভাল লাগিব সেইকাৰণে আপোনালোকে ধুনীয়াকৈ কমেণ্ট কৰি দিব যে কোনে কিমান সুন্দৰকৈ আলোচনা কৰিব পাৰিলে তেন্তে আহক আমি প্ৰথমত তিনিটা যে শাহিন ছাৰে আলোচনা কৰিব শাহিন ছাৰৰ পৰা আমি শুনি ধন্যবাদ জনাইছো আমাৰ মাইনৰ ছাৰলৈ যেহেতু আজি আমাৰ টপিকটো হ'ল মৌলিক অধিকাৰ মৌলিক অধিকাৰনো কি মৌলিক অধিকাৰ আমাৰ ভাৰতবৰ্ষৰ সংবিধানৰ কিমান নং অনুচ্ছেদৰ পৰা কিমান নং অনুচ্ছেদলৈ সন্নিৱিষ্ট কৰা হৈছে ইয়া আমি আমাৰ মাইনৰ ছাৰৰ মুখৰ পৰা শুনিলো তো এতিয়া কথাটো হ'ল যে আমাৰ মাইনৰ ছাৰে আমাক তিনিটা মৌলিক অধিকাৰ আলোচনা কৰিব দিছে যেহেতু মই প্ৰথম তিনিটা আলোচনা কৰিবলৈ চেষ্টা কৰিম ইয়াৰে প্ৰথমটো হ'ল সমতাৰ অধিকাৰ ভাৰতবৰ্ষৰ সংবিধানৰ 14 নং অনুচ্ছেদৰ পৰা 18 নং অনুচ্ছেদলৈ সমতাৰ অধিকাৰ অন্তৰ্ভুক্ত কৰা হৈছে সমতাৰ অধিকাৰৰ অন্তৰ্ভুক্ত অধিকাৰসমূহ হ'ল 14 নং অনুচ্ছেদ অনুসৰি আইনৰ দৃষ্টিত সকলোৱে সমান দেশী অথবা বিদেশী সকলো নাগৰিকৰ ক্ষেত্ৰত ৰাষ্ট্ৰই সমতা দিব লাগিব 15 নং অনুচ্ছেদ অনুসৰি জাতি ধৰ্ম বৰ্ণ আৰু ভাষা তথা লিংগভেদে ৰাষ্ট্ৰই কোনো নাগৰিকৰ লগত পৃথক আচৰণ কৰিব নোৱাৰিব 16 নং অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰই নিয়োগৰ ক্ষেত্ৰত প্ৰত্যেক নাগৰিকক সমতা দিব লাগিব অৰ্থাৎ জন্মগত কাৰণত কোনো নাগৰিকৰ লগত পৃথক আচৰণ কৰিব নোৱাৰিব আৰু 17 নং অনুচ্ছেদ অনুসৰি অস্পৃশ্যতা বৰ্জন কৰিব লাগিব আৰু 18 নং অনুচ্ছেদ অনুসৰি শিক্ষা আৰু সামৰিক উপাধিৰ বাহিৰে ৰাষ্ট্ৰই আন কোনো উপাধি প্ৰদান কৰিব ইয়াৰে দ্বিতীয়টো হ'ল স্বাধীনতাৰ অধিকাৰ স্বাধীনতাৰ অধিকাৰ আমাৰ ভাৰতবৰ্ষৰ সংবিধানৰ 19 নং অনুচ্ছেদৰ পৰা 22 নং অনুচ্ছেদলৈ সন্নিৱিষ্ট কৰা হৈছে 19 নং অনুচ্ছেদত অন্তৰ্ভুক্তি অধিকাৰসমূহ বাক স্বাধীনতা বা মতামত প্ৰকাশৰ অধিকাৰ অৰ্থাৎ ভাৰতবৰ্ষৰ সকলো নাগৰিকে নিজৰ মতামত প্ৰকাশ কৰিব পাৰিব 2 নম্বৰ বিনা অস্ত্ৰই শান্তিপূৰ্ণভাৱে সমবেত হোৱাৰ অধিকাৰ ভাৰতবৰ্ষৰ প্ৰত্যেক নাগৰিকে বিনা অস্ত্ৰই সকলো মিলি একেটা ঠাইত একগোট হ'ব পাৰিব 3 নম্বৰ সংস্থা গঠনৰ অধিকাৰ ভাৰতবৰ্ষৰ প্ৰত্যেক নাগৰিকে মিলিজুলি একোটা সংস্থা গঠন কৰিব পাৰিব 4 নম্বৰ ভাৰতবৰ্ষৰ চাৰিসীমাৰ ভিতৰত ঘূৰি ফুৰাৰ অধিকাৰ ভাৰতীয় নাগৰিকসকলে ভাৰতবৰ্ষৰ যিকোনো অঞ্চলত যিকোনো ঠাইত ঘূৰি ফুৰিব পাৰিব এই অধিকাৰ ভাৰতীয় সংবিধানে নাগৰিকসকলক প্ৰদান কৰিছে ভাৰতবৰ্ষৰ যিকোনো ঠাইত বসবাস কৰাৰ অধিকাৰ অৰ্থাৎ ভাৰতীয় নাগৰিকসকলক ভাৰতবৰ্ষৰ সীমাত বা ভাৰতবৰ্ষৰ যিকোনো ঠাইত বসবাস কৰাৰ অধিকাৰ ভাৰতীয় নাগৰিকসকলক ভাৰতীয় সংবিধানে প্ৰদান কৰিছে ইয়াৰ পিছত আহিল 20 নং অনুচ্ছেদ ভাৰতবৰ্ষৰ সংবিধানৰ 20 নং অনুচ্ছেদত বা 20 নং অনুচ্ছেদ অনুসৰি ভাৰতীয় নাগৰিকসকলক ৰক্ষণাবেক্ষণ দিয়াৰ উদ্দেশ্যত তিনিটা অধিকাৰ প্ৰদান কৰা হৈছে ইয়াৰে প্ৰথমটো হ'ল যে প্ৰচলিত আইন ভংগৰ বাহিৰে আন কোনো কাৰণত কোনো ব্যক্তিক শাস্তি প্ৰদান কৰিব নোৱাৰিব 2 নম্বৰটো হ'ল যে একটা দোষৰ বাবে এটা দোষ কৰিছে যেহেতু বা এটা দোষ কৰিছে এটা দোষৰ বাবে এবাৰতকৈ অধিক পৰিমাণ শাস্তি দিব নোৱাৰিব 3 নম্বৰ হ'ল
নিজৰ বিৰুদ্ধে অৰ্থাৎ এজন ব্যক্তিয়ে দোষী বুলি সাব্যস্ত হোৱা নাই, তেওঁক সন্দেহ কৰা হৈছে, কিন্তু তেওঁৰ বিৰুদ্ধে তেওঁক সাক্ষ্য প্ৰদান কৰাব নোৱাৰিব, অৰ্থাৎ নিজৰ বিৰুদ্ধে সাক্ষ্য প্ৰদান কৰাব নোৱাৰিব। ইয়াৰ পিছত হ'ল 21 নং অনুচ্ছেদ অনুসৰি আইনে নিৰ্ধাৰণ কৰা ব্যৱস্থাৰ বাহিৰে আন কোনো উপায়ে কোনো লোকক জীৱন আৰু ব্যক্তিগত স্বাধীনতাৰ পৰা বঞ্চিত কৰিব নোৱাৰিব। 22 নং অনুচ্ছেদ অনুসৰি যদি কোনো ব্যক্তিক আটক কৰে 24 ঘণ্টাৰ ভিতৰত বিচাৰপতিৰ বা বিচাৰকৰ ওচৰলৈ হাজিৰ কৰাব লাগিব। বিচাৰকৰ আদেশ অনুযায়ী অধিক সময় আটক কৰি ৰাখিব পাৰিব। ইয়াৰ পিছত আহিল 3 নম্বৰ শোষণৰ বিৰুদ্ধে অধিকাৰ। শোষণৰ বিৰুদ্ধে অধিকাৰ আমাৰ ভাৰতবৰ্ষৰ সংবিধানৰ 23 নং অনুচ্ছেদৰ পৰা 24 নং অনুচ্ছেদলৈ সন্নিৱিষ্ট কৰা হৈছে। 23 নং অনুচ্ছেদ অনুসৰি মানুহক পণ্যদ্ৰব্য হিচাপে ব্যৱহাৰ কৰা, বিনা পাৰিশ্ৰমিকত কামত খটোৱা, জোৰ জুলুমকৈ নিজৰ ইচ্ছাৰ বিৰুদ্ধে কামত লগোৱা আদি নিষিদ্ধ কৰা হৈছে। 24 নং অনুচ্ছেদ অনুসৰি 14 বছৰৰ তলৰ ল'ৰা ছোৱালীক বিপদজনক কাম যেনেকুৱা কল কাৰখানা আদি কামত লগোৱা নিষিদ্ধ কৰা হৈছে। তো এতিয়া মই তিনিটা থুলমূলভাৱে আলোচনা কৰিলোঁ। তো এতিয়া আমাৰ বন্ধু মাইনুৰ ছাৰে তেওঁৰ বাকীখিনি আলোচনা কৰিবলৈ তেখেতক অনুৰোধ জনাইছোঁ, তেখেতে আলোচনা কৰিব। ধন্যবাদ শাহিন ছাৰ, আপুনি বহু সুন্দৰকৈ তিনিটা মৌলিক অধিকাৰ বিশ্লেষণ কৰিলে। আৰু বাকী যি তিনিটা মৌলিক অধিকাৰ আছে সেইটো আমি অৰ্থাৎ মই আলোচনা কৰিবলৈ চেষ্টা কৰিম। তো প্ৰথমতে যিটো মোৰ 4 নম্বৰৰ পৰা মোৰ আৰম্ভ হ'ব। চতুৰ্থটো হ'ল ধৰ্মীয় অধিকাৰ। ধৰ্মীয় অধিকাৰটো সংবিধানৰ 25 নং অনুচ্ছেদৰ পৰা 28 নং অনুচ্ছেদলৈ সন্নিৱিষ্ট কৰা আছে। আৰু 25 নং অনুচ্ছেদত আছে যে ভাৰতবৰ্ষৰ সকলো নাগৰিকে তেওঁলোকৰ নিজৰ ইচ্ছা অনুসৰি নিজৰ পচন্দ অনুযায়ী যিকোনো ধৰ্ম গ্ৰহণ কৰিব পাৰে, চৰ্চা কৰিব পাৰিব আৰু প্ৰচাৰ কৰিব পাৰিব। এই অধিকাৰটো দিয়া হৈছে সংবিধানৰ 25 নং অনুচ্ছেদত। আৰু 26 নং অনুচ্ছেদত আছে ভাৰতবৰ্ষৰ প্ৰতিজন নাগৰিকে তেওঁলোকৰ ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠা কৰিব পাৰিব। 27 নং অনুচ্ছেদত আছে ধৰ্মীয় অনুষ্ঠানৰ নামত কোনেও জোৰ জবৰদস্তি কৰ সংগ্ৰহ কৰিব নোৱাৰিব। বহুতেই আছে যে ধৰ্মীয় অনুষ্ঠানৰ নামত চান্দা উঠা, যিকোনো ধৰণৰ মানুহক গৈ ধম ধমকি দি পইচা লয়, এইটো সংবিধানৰ বিৰুদ্ধে কাম। আৰু শেষত আছে 28 নং অনুচ্ছেদত যিকোনো চৰকাৰী শিক্ষা অনুষ্ঠানত ধৰ্মীয় শিক্ষা দিয়া নহ'ব। আৰু এই অধিকাৰটো সংবিধানত সন্নিৱিষ্ট কৰা আছে। পঞ্চমটো হ'ল শিক্ষা আৰু সাংস্কৃতিক অধিকাৰ। আৰু এই শিক্ষা আৰু সাংস্কৃতিক অধিকাৰ সংবিধানৰ 29 আৰু 30 নং অনুচ্ছেদত সন্নিৱিষ্ট কৰা আছে। 29 নং অনুচ্ছেদ অনুসৰি ভাৰতবৰ্ষৰ সকলো নাগৰিকে তেওঁলোকৰ নিজৰ নিজৰ ভাষা সংস্কৃতি ৰক্ষা কৰিব পাৰে। প্ৰতিটো জাতি জনগোষ্ঠীৰ নিজা নিজা ভাষা সংস্কৃতি থাকে। চবে নিজে নিজৰ ভাষা সংস্কৃতি ৰক্ষা কৰিব পৰা ক্ষমতাটো বা অধিকাৰটো সংবিধানে তেওঁলোকক প্ৰদান কৰিছে। আৰু 30 নং অনুচ্ছেদত আছে ভাৰতবৰ্ষৰ সংখ্যালঘিষ্ঠ সকলো শ্ৰেণীৰ মানুহে তেওঁলোকে নিজৰ শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰিব পৰা অধিকাৰ সংবিধানে প্ৰদান কৰে। আৰু শেষৰ যি 6ষ্ঠ নং মৌলিক অধিকাৰ আছে সেয়া হৈছে সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ। আৰু এই মৌলিক অধিকাৰটো সংবিধানৰ 32 নং আৰু 226 নং অনুচ্ছেদত বৰ্ণনা কৰা আছে। ভাৰতবৰ্ষৰ সংবিধানে ভাৰতীয় নাগৰিকক যি 12 নং অনুচ্ছেদৰ পৰা 35 নং অনুচ্ছেদলৈকে যি মৌলিক অধিকাৰসমূহ প্ৰদান কৰিছে, এই মৌলিক অধিকাৰসমূহ যাতে কোনেও ভংগ কৰিব নোৱাৰে তাৰ বাবে 32 নং আৰু 226 নং অনুচ্ছেদত ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰা আছে। ভাৰতীয় নাগৰিকে যদি এই মৌলিক অধিকাৰসমূহ ভোগ কৰাত কোনো বাধাৰ সৃষ্টি কৰে তেতিয়াহ'লে নাগৰিকসমূহে বা নাগৰিকে আদালতৰ
অচৰ সংবিধান অনুসৰি উচ্চ আৰু উচ্চতম ন্যায়ালয়ে পৰমাদেশ, বন্দী উপস্থাপন, নিষেধাজ্ঞা, উৎপ্ৰেক্ষণ, কৈফিয়ত তলব জাৰি কৰি নাগৰিকৰ মৌলিক অধিকাৰসমূহ ৰক্ষণাবেক্ষণ দিব পাৰে। ইতিমধ্যে আমি যি 6টা মৌলিক অধিকাৰ আছে, প্ৰথমৰ 3টা শাহিন ছাৰে আলোচনা কৰিছে অলৰেডি, আৰু শেষৰ 3টা মই আলোচনা কৰিলোঁ। আৰু ইয়াৰ ভিতৰত ভুল হ'ব পাৰে, আপোনালোকে কমেণ্ট কৰিব, আৰু কোনে কিমান ভালকৈ ক'ব পাৰিছে সেইটো আপোনালোকে কমেণ্ট কৰিব। আৰু ইয়াৰ মাজৰ পৰাই আমি জিকে কম্পিটিশ্যন পাতিম, যে মৌলিক অধিকাৰ মই এটা প্ৰশ্ন কৰিম, তেওঁ উত্তৰ দিব লাগিব, আৰু তেওঁ এটা প্ৰশ্ন কৰিলে মই উত্তৰ দিম, আৰু তাৰ ভিতৰত আমি এটা কম্পিটিশ্যন পাতিম। আপোনালোকে চাব, নেক্সট ভিডিঅ'ত আমাৰ এই ভিডিঅ'টো আহিব। তো আজি আমি ইয়াতে বিদায় লৈছোঁ। ধন্যবাদ।